Please, naya friends. Hello, bro. So hi friends, good morning. Hello, good morning from West Camp. Arjun Mars, 3 number दिन থাৰ্ড ডে আৰু আজি জাৰ্ণিটো আমাৰ বহুত ডেঞ্জাৰ হৈ আছে আৰু ঠাণ্ডা এনেকুৱা মৰ্ণিং বাজি গ'ল 2:30 আৰু যিটো ঠাণ্ডা পাইছোঁ ন মানে আপোনালোকক মই এক্সপ্ল'ৰ কৰিব বিচৰা নাই আৰু যেনেকুৱা ঠাণ্ডা পাইছোঁ ন মানে কি ক'ম গমেই পাইছে আৰু পিনে পূৰা ৰাতিপুৱা হ'লে আৰু লাহে ধীৰে আপোনাৰ ফ্লেছ মানে ভিডিঅ' কৰি আছোঁ আৰু পিনে চাওক আৰু ইয়াতে হ'ব ছানৰাইজ অকণমান পিছত আপোনালোকক দেখাই আছোঁ আৰু অকণমান চাহ পানী খাই মজাকৈ ওলাই কিনে আপোনালোকক দেখাই আছোঁ বহুত ডেঞ্জাৰ ট্ৰিপ ভাবিছিলোঁ বহুত সহজ ট্ৰিপ হ'ব যিখিনি বাৰু কভাৰ কৰি দেখাই আছোঁ আপোনালোকক তো বলক ভিডিঅ'টো আজি ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ আৰু আজি আমাৰ ডে 3 আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ল hours later. 3 কিলোমিটাৰ খোজ কাঢ়ি একবাৰে টপ পাহাৰ যিটো আছে একদম ওপৰত য'ত ভোলেনাথ বাবা ইয়াতে আহি বহি ৰেষ্ট কৰিছিলে তাৰপিছত ইয়াৰ পৰা ভোলেনাথ বাবা কেদাৰনাথ গৈছিলে ইয়াৰ পৰাই তেওঁ খোজকাঢ়ি আৰু এইখিনি জেগা আমি পাবলৈ বেছি টাইম নালাগে আৰু এইপিনে ছানৰাইজো হ'ব ধৰিছে চাওক পিছৰ ভিউ লাহে ছানৰাইজো হ'ব একেবাৰে ওপৰত গৈ আপোনাক ছানৰাইজ দেখাই আছোঁ বলক জোতা মানে পৰা বৰফ হৈ গৈছে ভৰিৰ ভিতৰত ভৰিবিলাক কাম নকৰা হৈ গৈছে এনেকুৱা ঠাণ্ডা আৰু পিনে আমাৰ টীম আহি আছে আমি মাত্ৰ 4জন আহি পাইছোঁ ফাৰ্ষ্ট বাকী সিহঁতে এতিয়াও 1 কিলোমিটাৰ পাৰ হৈছে বুলি ক'লে সিহঁতে মাইক কানেকশ্যন আছে তো মাইকত ক'লে আমি 1 কিলোমিটাৰ পাৰ হৈছে আমি 3 কিলোমিটাৰ আহি পালোঁ সিহঁতে এতিয়ালৈকে অহা নাই তো চাওঁ যদি এজন গৈ কিনে যদি ছানৰাইজটো আপোনাক দেখাব পাৰোঁ ভাল লাগিব তো বলক লগ পাইছোঁ ওপৰত গৈ আৰু আমি যাব লাগিব সেইখিনি লৈ আৰু লাহে লাহে ফোন হ'ব ধৰিছে দেখা পাইছে আৰু আমাৰ টীম এটা আছে সেইখিনি চাওক আহি আছে কেমেৰা ভালকৈ আহিছে নে গম নাপাওঁ আৰু সেইখিনিত আহি আছে ইমান দূৰ আৰু আমি এতিয়াও যাব লাগিব ইমান ফাষ্ট আহি কিনে আমি ইমান মৰ্ণিং আহি কিনে যাব লাগিব এতিয়ালৈকে সেইখিনি জেগাত কিমান আপ সেইটো আপোনালোকে কেমেৰাত চাই ফিল ল'ব পাৰি আছে কেনেকুৱা আপ ভোলেনাথ কি জেগাত আহি পালোঁ ছানৰাইজ হ'ব আৰু ব্ৰ बहुत ठंडा भाई तुम लोगों को तो अभी तो पूरा क्या होगा ना दिल्ली आने में तकलीफ नहीं होता है इसलिए तुम लोग तो हर दिन रहता है ना और हाँ हमारे लिए इतना आसानी है नॉर्मल बात है हाँ वही तो तुम लोग तो लोकल है ना इसलिए कोई प्रॉब्लम नहीं है और वहाँ पे देखिए गाइस वो दिखिए आ रहे हैं ये वाला ऐसे हम लोग ऐसे घूम के यहाँ से आके ऐसे आएगा और हम लोग अभी जाने वाले हैं यहाँ से वो टॉप तक और चांद का सामने जाना पड़ेगा हम लोग को चांद का आसपास तो चलो लेट्स गो अरे अवस्था सब पूरा बरफ जमी गई जूता पूरा बरफ जमी गई সিৰিয়াছলি यार ইমান সহজ নহয় এনেকুৱা লাগি আছে
কেতিয়া যাই পাম আকৌ ঘৰ। 3 hours later. So guys, ইমান দিনৰ আমাৰ ট্ৰেকিং ফাইনেলি আজি কমপ্লিট হ'ব ধৰিছে আৰু একদম টপ কেদাৰনাথৰ একদম টপ পাহাৰত আমি আহিছোঁ আজি, য'ৰ পৰা বাবা ভোলানাথ ইয়াৰ পৰাই খোজকাঢ়ি কেদাৰনাথলৈকে গৈছে। ফাৰ্ষ্ট খিনতে তেওঁ মানে আগত আছিলে, কাহিনীটো ভালকৈ আপোনাক ক'ম বাৰু। মই এজন দাদা আছে, কাহিনীটো আপোনাক ভালকৈ ক'ব। আৰু আপোনাৰ কুকুৰবিলাক চাওক, শ্বেৰ মানে আমাৰ পিছ এৰাই নাই, মোৰ কালিৰ পৰা মোৰ পিছ এৰাই নাই। আৰু এইকাৰণে বিস্কুট মানে লৈ আহিছোঁ ন, ভাবিছে অলপ বিস্কুট আছে, সেইকাৰণে মোৰ পিছে এৰা নাই এতিয়ালৈকে। আপোনাৰ চাওঁ ব্ৰ, ঠিক আছে না? भाई और बोलो तुम्हारा, बोलो अभी कुछ बोलो, कैसा लग रहा है अभी तुम्हारा फील? और ये पे मेरे भाई है, कैसा लग रहा है? बढ़िया, हमको तो बढ़िया लगेगा, हम तो आपके साथ आए हैं। अरे भाई बहुत थक गया है, इसको हम लोग उठा के ले गए, 3 बंदे इसको उठा के ले गया, 3 बंदे उठा ले गए है ना तुमको। ये कोई बात नहीं है, कोई बात नहीं है। আৰু এইপিনে হ'ল এইটো হ'ল বাবা ভোলানাথৰ মন্দিৰ। এইপিনে আমাৰ শেষ মন্দিৰৰ ওচৰত বহি আছে আৰু চাব কৰিছে এনেকৈ বনোৱা আছে। এইটো শুনামতে এতিয়া যেতিয়া বাবা ভোলানাথ আহিছিলে এইবিলাক বনাই থৈ গৈছিলে তেওঁ, আৰু ইয়াতে তেওঁ আহি ৰেষ্ট কৰিছিলে। আৰু ইয়াৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে কেদাৰনাথলৈকে। আৰু ইয়াৰ এইটো মন্দিৰ, আৰু ইয়াৰ তলত আৰু এটা মেইন মন্দিৰ আছে, ডাঙৰ মন্দিৰ, বাট তাতে আমি নাযাওঁ, তাতে ৰাস্তা বন্ধ হৈছে, তো আমাক তাতে যাবলৈ নিদিয়ে। ৰৈ আছোঁ মেইন কেদাৰনাথ ফাইনেলি। ভিউ চাওক, ইমানটা মানুহ আছিলে আৰু এতিয়া মানুহ চাওক গাইছ। আৰু ইয়াতে চাওক আমি ফটো তুলিম বাৰু অলপ দেৰিকে। कहाँ से? जोरदार शानदार बैंड बजी हुई है बट मजेदार। पर नहीं क्या करेगा हाँ यही है ना। আৰু ইয়াতে আমি পানী জেগাত এটা আল্টিমেট বস্তু মানে আমাক শিকাই দিছিলে, আইচবোৰ যিবিলাক পাতল পাতল আইচবোৰ থাকে, আইচবোৰ অকণমান হাতত লৈ কিনে আমি জিপটো ভিজাই থাকিব লাগে, তো কি হয় আমাৰ কলটো মানে ড্ৰাই হৈ নাযায়। চ' সেইবোৰ আমাৰ ট্ৰেইনৰ আগত দেখা দিছিলে, আগৰ ভিডিঅ'ত মই দিছিলোঁ ভালকৈ। আৰু এতিয়া মজাকৈ গল চল ভাঙি গৈছে, কথা শুনি গম পাইছে। আৰু এতিয়া অকণমান ড্ৰোন ভিউ লৈছিলোঁ, ড্ৰোন ভিউ অকণমান চাই কিনে আপোনালোকক লগ পাই আছোঁ বলক।
से पहले सबसे फास्ट टीम यहाँ पे पहुँच गया है इन लोग एक लोकल है, फास्ट है हम लोग से पहले है। तो भाई आप लोग कितना बजे पहुँच गए यहाँ पे? हम 6:30 बजे पहुंच गए थे यहाँ पे। 6:30? हाँ। सबसे फास्ट टीम इन लोग है। सनराइज हम सबने देखा। सब लोग कहाँ से? हम सारे देहरादून उत्तराखंड के ही हैं। सब लोकल है यहाँ का? अच्छा, तो ये भैया आपका नाम था भैया? मेरा उज्जवल नाम है। आपका? विभव। ऋतिक। ऋतिक। भैया आपका नाम? आपका? सुधीर। आशीष। ओके, सब लोकल ना? और केरला? वाह अक्षय फ्रॉम छत्तीसगढ़। वाह। आकाश फ्रॉम छत्तीसगढ़। भैया आप? ओके, सब लोग ब्लॉग में मिलेगा। आप कहाँ से? फ्रॉम हिमाचल। ओके, नया फ्रेंड्स। हेलो ब्रो। আৰু ইয়াৰ পৰা মজাকৈ অকণমান ফটো চটো ৰিলছ বনাই কিনে ইনষ্টাগ্ৰামত ৰিলছ ফটো চব তুলিলোঁ। তোলাৰ পিছত তাতে আমি লাহেকৈ ওলাই যাব লাগিব। আৰু মেইন কথা কি হ'ল, আমাৰ টীমৰ 5জন আহিছে, বাকী চব আধাৰ পৰা ৰিটাৰ্ণ গৈছে। এতিয়ালৈকে আহি পোৱা নাই। ইয়াৰ পৰা চাব পাৰিছোঁ আমি, আচল ইয়াতে আছে, ইয়াৰ পৰা দেখা পাইছোঁ আমি। বাট সিহঁতে ইয়াতে মাইক কানেকশ্যন আছে, মাইকত কৈ দিছে আমি নাহোঁ বুলি, সিহঁতে নোৱাৰে বুলি কৈ দিলে। বাট এইখিনিত অহাটো কি ক'ম, ইমান পাহাৰ বগাই সেইখন পাহাৰৰ পৰা আহিছোঁ আমি। সেইখন পাহাৰৰ পৰা ঘূৰি 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 লাষ্ট কেদাৰনাথ টেম্পল। পূৰা জান্নাত এইখিনিত, আৰু কি ক'ম, এইখিনিত মানে এটা বেলেগ ফিল আৰু। চ' এতিয়া মোৰ লগত কোনো নাই। এতিয়া আমি মোৰ টীমৰ মানে আমি 3জন আহিছিলোঁ, 3জনৰ পৰা 2জন গুচি গ'ল আধাৰ পৰা ঘূৰি। মই অকলে আছোঁ আৰু মোৰ লগত এজন গাৰ্ড আছে, তেওঁ আমাক লৈ আহিছিল ৰাতিপুৱা মোৰ লগতে আছে, আৰু কুকুৰটোতো আছে বাৰু। তো এতিয়া আমি 2জনে মজাকৈ লাহে লাহে ওলাই যাওঁ, কিয় কি সিহঁতে গুচি গ'ল চাগে আধাৰ পৰা। চাওঁ আধালৈকে যাই চাওঁ কি হয়। আৰু ইয়াতে ফটোজ ৰিলছ বহুত ধুনীয়া ধুনীয়া বনাইছোঁ। ইনষ্টাগ্ৰামত আপোনালোকক যোনজনে ফ'ল' কৰে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আৰু ইয়াৰে ডিটেইলছ চববোৰ থাকিব, আপোনালোকে যদি কোনোবা আহিব বিচাৰে চব ডিটেইলছ দিম বাৰু। মজাকৈ ওলাই যাম বেষ্ট কেম্পলৈকে, কিয় আমি ৰাতিপুৱা একো খোৱা নাই, জাষ্ট চাহ এক কাপ খাইছিলোঁ। বেষ্ট কেম্পত আমি মজাকৈ খাই চাই আকৌ ওলাই যাব লাগিব। আৰু পিনে চাওক ছানৰাইজ হোৱাৰ পিছত পূৰা হোৱাইট হৈ গৈছে চাৰিপিনে, মজা লাগি আছে। আৰু ঠাণ্ডাটোতো কমা নাই, ঠাণ্ডাটো লাহে লাহে ঠাণ্ডা বেছি হৈ আছে। আমাৰ কেদাৰ কাঞ্চাৰ এইটো হ'ল মেইন ভগৱানৰ বস্তু। এইটো আমি চবৰে গাত লগাম। যিটো আমি ইয়াতে অকণমান পূজা কৰা নাই, কি ভালকৈ আমি কালি গা ধোৱা হোৱা নাই, তো পূজা নকৰোঁ, এওঁ গা ধুইছে, সেইকাৰণে এইটো মানে ভগৱানৰ কাৰণে চবৰে গাত অকণমান লগাই দিব। তো চলো ভাই, জয় ভোলে বম ভোলে। अभी तो हम लोग टॉप का केदार बाबा की मालिक সিরিয়াসলি यार কিমান লাগ ভাল যোনে অহা নাই কি ক'ম আৰু লাগ বেয়া লগা এইটো বস্তু মিছ কৰিছে আপুনি। ইয়াতে আমি মজাকৈ পূজা কৰিলোঁ। আপুনি আগৰবাতি জ্বলি আছে, ইয়াৰ আগৰবাতি অলপ বেলেগ ধৰণৰ। এতিয়া মজাকৈ পূজা কৰি আমি লাহেকৈ ইয়াৰ পৰা ওলাই যাওঁ। জান্নাত ইয়াৰ ক'ত আহি পালোঁ। আৰু বৰ্তমান আমাৰ মেইন প্ৰব্লেমটো হ'ল এতিয়া ৰাস্তা হৈ গৈছে বন্ধ। একচুৱেলি এতিয়া আমি ৰাস্তাটো যোৱাটো প্ৰব্লেম হৈ আছে। তো আমি এটা উপায় আছে আমাৰ, যিটো আপোনাৰ গাৰ্ড আছে, গাৰ্ডে আমাক কেনেকৈ লৈ যাব আপোনালোকক দেখাই আছোঁ। আৰু পূৰা গ'ল
গম পাইছে গল ভইচ পূৰা ভাঙি গৈছে এনেকুৱা ঠাণ্ডা এতিয়া যিটো ৰ'দটো অকণমান বেছিকৈ দিছে চ' অকণমান ভাল লাগি আছে ৰ'দটো পৰিলে মানে অকণমান ট্ৰেকিং কৰোঁতে সুবিধা হয় আৰু আমি যাম মজাকৈ আৰু যাম কেনেকৈ আমি তললৈ আপোনাক দেখাই আছোঁ বলক ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी गीत मेरी है करे जो छक जोरी क्यों ना चलो चलो हाथ खड़े करो हाथ खड़े करो हाथ खड़े पैर खड़े करो अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना 2 hours later. फाइनली तपन भाई को मानना पड़ेगा दोनों ट्रिप कर लिया इनका सबमिट हो गया अब तपन भाई चाय पीने जा रहे हैं जिनने पहले भी बिल नहीं दिया था चाय का अब चाय का बिल देने आ रहे हैं तपन भाई बहुत अच्छे हैं और हम चले गए यहाँ पे तो कोई नहीं है ढाबे में चले गए फाइनली इनको मानना पड़ेगा जिन्होंने ट्रिप्स किया हमारे तपन भाई को है ये हमारे चाचा है भाई ये ब्रदर है इनका ढाबा है मैंने सुबह भी चाय पी थी इधर और ये भी साथ में इकबाल सिंह ये अपने दोस्त है कैसे हो सर भाई है दोस्त हैं तो इन्होंने बिल नहीं दिया था ये थोड़ा लिमिटेड पैसे बन गए बिल देगा अभी बिल देने के लिए आए हैं ये बहुत अच्छे हैं तारीफ है इनकी আৰু আমি ইয়াৰ পৰা চাহ মেগী খাই মজাকৈ এনেকৈ শ্লাইড কৰিবলৈ যাব লাগিব যিহেতু ৰাস্তা বন্ধ আমাৰ একচুৱেলি কি হ'ল ডাউনটো বেছি হৈ যাইছে চ' আমি এনেকৈ শ্লাইড কৰি যাম আমাৰ মানে যোৱাতে বেছি সুবিধা হ'ব তো এনেকৈ গৈ গৈ লগ পাই আছোঁ বলক আমাৰ কেম্পলৈকে 20 minutes later. আহি পাই গ'লোঁ আমাৰ কেম্প বেষ্ট কেম্প আৰু ইয়াতে মজাকৈ লাঞ্চ কৰিম আমি এতিয়া লাঞ্চ কৰি কিনে আপোনালোকক লগ পাইছোঁ এটা নতুন ভিডিঅ' এতিয়া নতুন এপিছ'ডত চ' আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড যোনে নতুন চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পিনে আছে আমাৰ এইবিলাক আমাৰ গাৰ্ড বা সজাও যাও চাওক কি মৰম ইহঁতৰ তুমি লোক বাই বাই বলতে দেখো ইয়াতে ভৰিছিল ওলাই দিছে তোমাক বাই বাই দিবৰ কাৰণে বাই বাই বলতো ইয়াতে বলতো বাই বাই লগ পাই আছোঁ আকৌ নেক্সট ব্লগত আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰিলোঁ বাই 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 কেদাৰকান্তা বাবা ভোলেনাথ কি জয় হো